পাপাই বন্ধাকবি উঠাই আছে, মাজৰ যে খালী জেগাখিনি দেখিছে সেইখিনি আমি উঠাই মেলি খালোঁ দেই অলৰেডি। তাই খুৰীহঁতকো দিব লাগিব মা। ধুনীয়া হৈছে আকৌ ন ঘৰৰ কবিকেইটা হ'লেও। মাইনা আহিলে কম তাই নিদিয়ে নহয় খাবলৈ বিয়েকে হেৰিয়াৰ কাৰণে থাইৰইডৰ কাৰণে। ইমান ধুনীয়া হৈছে ঘৰৰ কবিকেইটা, টান হৈছে কিন্তু ভিতৰতো দেই গোটেইকেইটা। বন্ধাকবি কবিখিনি উঠোৱা হ'ল যে অকণমান জেগা খালী হ'ল, সেইকাৰণে ভেন্দি গুটি কেইটামান যোৱাকালিয়ে তিয়াই থোৱা হ'ল, সেইখিনি এতিয়া পাপাই ৰুই দিছে আৰু। ভেন্দি গুটি এই কবিখিনি আঁতৰা হৈ গ'লে উঘালি দিলে আৰু জেগা ওলাই যাব ইফালে। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনাক সকলো সম্পূৰ্ণভাৱে সুখী হৈ আছে, সুস্থ হৈ আছে আৰু বহুত বহুত বেছি হেপ্পী হৈ আছে। মই ভিডিঅ'টো কেতিয়াবা ষ্টাৰ্ট কৰিলোঁ ৰাতিপুৱা, কিন্তু এতিয়া গা পা ধুই আহি ভিডিঅ'টো আপোনালোকক ৱেলকাম কৰোঁতে মোৰ বহুত বেছি দেৰি হৈ গ'ল। দেৰি মানে 9:30 বাজিলে। এতিয়া যিখিনি যাৱতীয় কাম কাজ আছে সেইখিনি কৰি পেলাই মই ব্ৰেকফাষ্টত লাগোঁ আৰু মোৰ ভিডিঅ'টো আজি শেষলৈকে চাই থাকিব। এই দিয়াচোন তাক দিব এতিয়া তোমাক। ইমান যুদ্ধ আমাৰ বাপেক পুতেক দুটাই এনেই লাগি ল'ব যুদ্ধ। এই আমাৰ এটাই বলেৰে নোৱাৰিলে কান্দি দিয়ে, দেউতাকৰ লগত বলেৰে নোৱাৰে কান্দি দিয়ে। মানে মাৰিছে তুমি মোক মাৰিছা দেখোন। কি কৰিলো? লগো নকৰিবা, দুধ নাপায়। তাৰ হোৱা নাই আৰু যুদ্ধি মই ভাজি আছোঁ এতিয়া আলু, গাজৰ আৰু পিঁয়াজ, আৰু এয়া বন্ধাকবি আজি ঘৰৰ তুলি অনা। আৰু কালি ৰাতি যে বহুতখিনি ভাত থাকি গ'ল, মানে আমাৰ 3জনমানৰ হৈ যোৱাকৈ আছে আৰু দেই। গতিকে এতিয়া মই বনাই আছোঁ এয়া ফ্ৰাইড ৰাইচ আমাৰ চবৰে পচন্দ দেই। এইৰ বাহিৰে ৰিঅ, মা, মোৰ, পাপা, কিন্তু পাপাই অলৰেডি কিবা জলপান খালে, সেইকাৰণে মই, মা আৰু ৰিয়মেহে খাম। আমাৰ কাৰণে ফ্ৰাইড ৰাইচ বনাইছোঁ আৰু এওঁৰ কাৰণে ভাত বহাই দিছোঁ। তেওঁ ফ্ৰাইড ৰাইচ নাখায়, মানে চিকেন টিকেন থাকিলে খাব, এনেই ভেজ ফ্ৰাইড ৰাইচ নাখায়। আমিয়ে খাম আৰু তেওঁৰ কাৰণে ভাতে বহাই দিছোঁ। তেওঁ ভাতে খাব লাগিলে, ফ্ৰাইড ৰাইচ নাখায়। সেইদিনা পিজ্জা খাওঁতে অৰিগেনৰ পেকেট আছিলে, তাকো দি দিম। আমার ফেভারিট ন যা হ্যাঁ বেয়া পাইছা নেকি চচ দিয়ে খাই দিয়া সেই তুমিহে লৈছা ভাল হৈছে নে হা আগতে কিমান চেৰি ৰসটো কিমান মজা লাগে দে। চেৰি খাই ইমানে ভাল পায়, ইয়াতো দি লৈছে। কোনটো চেৰি? কি মজা লাগে। আমাৰ ৰিয়মৰ কিবা এটা পাৰ্চেল আহিছে দেই। চাওঁ চাওঁ চাওঁ
হলি পেকেটো আহিছে নেকি লগত বা এইটো দুটা মই যাম মানে মোকো এটা দিয়া এইটো তোমাৰ এইটো মোৰ নাই অৰেঞ্জ কালাৰ দিয়া এইবিলাক সব মোৰ বাপ্পা এইটো মোৰ কেনেকে মাৰ চাবতো দিয়া ৰিয়ম কেনেকে কি কৰে কি মেন ভালকে খোলা ৰিয়ম I like it. I like it. This is for me. ৰিয়ম ভালকে দেই নহয় হলি নাপাবগে ये बताइए ইমান হৈছে এইটো आज समाल दुखो কিবা খেলিবলৈ যাব লাগিব অকণমানি দেখোন মাৰকো লৈ যাব লাগিব তুমিও যাব লাগিব ना ना মাৰক দিব কি কৰিব পাপা পাপাই খেতিত ঔষধ দিব চাওঁ ৰিয়ম চাওঁ নাই নাই পানী এতিয়া নিদিয়ে এতিয়া পানী দিলে বেয়া চাওঁ পিছফালটো চাওঁ হল পিছফালে চাওঁ পিছফালে ঘূৰি দিয়া পিঠিখন চাওঁ ফেভৰেট আইৰণ মেন লগতে পেকেট এটা কি কি আহিছে এইকেইটা হলি এইটো কিনো বেলুন নে কি তাৰপিছত মই পটাপট বজাৰলৈ আহিলোঁ মোৰ আৰু অহা সময়খিনি এইফালে পটাপট ওলোৱা বুলি মোৰ গতিকে এইখিনি ভিডিঅ' কৰা নহ'ল কাপোৰ এযোৰ ল'ব লগা আছিলে সেইযোৰ দেখিবলৈ ভাল হ'ব তাৰপিছত টাব নাছিলে ঘৰতে ফুলবোৰহে ৰাখি থোৱা হৈছে বা কাৰোবাৰ পৰা ফুল ডাল এটা লৈ আহিলে কিন্তু টাব নাছিলে গতিকে টাব ল'লোঁ 4টামান টাব ল'লোঁ আমাৰ এইটো দেখিছেনে ডম্বৰু এটা পায় তাতে পুতেকৰ নিচিনাকৈ য'তে পায় তাতে খেলে বাৰু যিয়েই নহওক এনেকৈ টাব চাপ লোৱা হৈ গ'ল স্কুটি যে সেইকাৰণে নিবলৈ ভয় লাগিছিলে কেনেকৈ নিলে পৰি নগ'লে হ'ল আৰু বজাৰলৈ আহিলে ফুচকা খামেই যেতিয়াই নাহোঁ ৰাতিপুৱা আহোঁ গধূলি আহোঁ দুপৰীয়া আহোঁ ৰাতি আহোঁ যেতিয়াই নাহোঁ মই ফুচকা খামেই আৰু ফুচকাটো খাই মই বজাৰলৈ আহিলে বিশেষকৈ ভাল পাওঁ আৰু গুৱাহাটী গ'লে ফেঞ্চি তেজপুৰ গ'লে দৰং কলেজৰ মুখত আৰু মঙলদৈত এয়া মেইন টাউনত ফুচকা খোৱা হয়ে মোৰ ওলাই আহিলে एक मीठा दे दो बोलिए मुझे मिठाई दो कैसा लगा अच्छा বজাৰৰ পৰা আহিলোঁ আহি পেলাই মায়ে ভাত পানী বনাই থৈছিলে ধুমধামকৈ ৰেডি হ'লোঁ নহয় কিবাহে কৈছোঁ ৰিয়মক পটাপট খুৱাই ল'লোঁ খুৱাই বোৱাই মই এয়া ৰেডি হৈছোঁ বিয়া এখন আছে তুলনি বিয়া তাতে যাব লাগিব আমাৰতো বাকীকেইটা নাযায় ঘৰৰ পাপা নাযায় এও নাযায় তাৰপিছত ৰিয়মৰ কমফু আছে 3টা বজাৰ পৰা গতিকে তাক থৈয়ে যাম আৰু ভাত পানী খুৱাই আজৰিয়ে হ'লোঁ তাক গতিকে মই যাম আমাৰ কাষৰ ঘৰৰ লগত ৰেডি হৈ আছোঁ ওলাই আছোঁ কিবা ভাগৰ লাগি গৈছে ফুপনি উঠি গৈছে মই এয়া ফেনে চলাইছোঁগৈ মোৰহে গৰম লাগিছে আমাৰ ঘৰৰ বাকীকেইটাৰ মানে মাহঁতৰ কাহ হৈ আছে মোক দেখিলে কয় আমাৰ এইহে গৰমটো ইমান বেছি হয়ো হয় মোৰ মানে গৰমটো ইমান বেছি লগা হৈছে বাৰু যিয়েই নহওক বিয়াখন আছে তাতে ওলাইছোঁ ওলাই মেলি ৰেডি হ'লোঁ আৰু কাপোৰ কানি পিন্ধি কৈছোঁ আৰু মোৰ আজিকালি এনেকুৱা টচৰ কাপোৰবিলাক খুব ভাল লগা হৈছে কিয় বা নাজানো মানে এই একদম কালাৰিং ডাঠ কালাৰতকৈ মোৰ এনেকুৱা টচৰ কাপোৰবোৰ মোৰ খুব ভাল লগা হৈছে মানে মোক দেখি কেনেকুৱা লাগে মানে মই মোক দেখিও ভাল পাওঁ মই বেলেগে যদি পিন্ধে মই তেতিয়াও ভাল পাওঁ খুব ভাল পাওঁ মানে এনেকুৱা টচৰ কাপোৰবিলাক বেলেগে পিন্ধিলে এইটো মোৰ ফুল লুকটো এই আইনাখনত ঠিক আছে মই আৰু অকণমান ৰেডি হ'ব আছে কিবা কাণত পিন্ধোঁ ডিঙিত পিন্ধোঁ নে নাই চাওক খুব গৰম লাগিছে ৰেডি হৈ ওলাইছোঁ নহ'লে ইহঁতে আহিলে মোৰে দেৰি হোৱা বুলি ক'ব সেইজনী হ'ল আমাৰ মৰম লগা কইনাজনী যাৰ বিয়ালৈ আহিছিলোঁ আৰু তাইক বিৰাট মৰম লাগিছে কাপোৰযোৰ সৈতে আৰু দেখিবলৈ তাইক বিৰাট মৰম লগা বাৰু যিয়েই নহওক মই আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিব লৈছোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ ঠিক আছে বাৰু আজিলৈ বাই বাই